গাইজ গুড মৰ্ণিং ফ্ৰম তামোলপুৰ আৰু এতিয়া আছোঁ বিৰাজ আৰু মই অকণমান ফুৰিব আহিছিলোঁ ইয়াৰে গাঁৱৰ ভিতৰত। তো আমি আজি বৰ্তমান আছোঁ, যোৱাকালি মানে আছিলোঁ তামোলপুৰৰ এইখিনি কয় কালাগুচি এতিয়া আমাৰ একদম মানে ফুলি আছে। জাষ্ট উঠি চাহ পানী খাই লৈ এতিয়া অকণমান ফুৰি আহিছোঁ, ওলাই আহিছোঁ। বিৰাজ আছে মোৰ লগত, বিৰাজ আৰু মই মচাকেইখনত তেনেকৈ উঠিছোঁ। তো থাম্বনেইল চাই আজি দেখাই গমেই পাইছে চাগে ক'লৈ যাম, কি কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নোহোৱাকৈ চাই থাকিব, আমি গোটেইখিনি আপোনালোকক এক্সপ্লেইন কৰি দেখাই যাম। এই পাইছোঁ আমি ইয়াতে এই এডাল গছৰ তলত। তো ধুনীয়া প্লেচখিনি যোৱাকালি ভালকৈ চোৱা নাছিল, এতিয়া অলপ চালোঁ। তো বেয়া নহয়, ভালেই লাগিছে, পূৰা গাঁৱৰ মাজত। আমাৰো গাঁও আছে ঘৰত, কিন্তু আমি মানে দেখি অলপ ভুল হৈ গ'ল। আমাৰো গাঁও আছে, ঘৰত নহয়। মোৰ ঘৰটোৱে মানে গাঁৱৰ পৰিৱেশ, মোৰ ঘৰৰ মানে গাঁৱতে অৱস্থিত, সেইটো ক'বলৈ লৈছোঁ, বেয়া চেয়া নাপাব। আৰু ইমানো সেই নহয়, মানে ইমানো সেউজীয়া নহয় আমাৰ গাঁওখন। এতিয়া তাৰমানে চহৰলৈ উন্নতি হৈছে। এতিয়া আমি খোৱা বোৱা কৰিলোঁ, গা পা ধুলোঁ, খোৱা বোৱা কৰি গা পা ধুই এতিয়া আৰু যাই আছোঁ। ক'লৈ যাই আছোঁ আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। তো আমি গোটেইবোৰ যাই আছোঁ, আমাৰ লগত আৰু পাছফালে দুজন আছে। চাওঁ আপোনালোকে ইয়াৰ ভিউটো, চাৰিওফালে পথাৰ, সেউজীয়া পথাৰ, মানে ধুনীয়া আৰু অলপ চাব লগা গাঁৱলীয়া দৃশ্য এয়া। তো চাই দিয়ক, আমি ডাইৰেক্ট গৈ কিনে আপোনালোকক দেখাইছোঁ। ফাইনেলি আমি আহি পালোঁ তেলচুৱাহঁতৰ ঘৰ। তো এইটো হৈছে তেওঁৰ ঘৰ। তো আমি এতিয়া ভিতৰলৈ যাম, আমাৰ বকুলে দোকানত গৈছে কিবা আনিব। তো আমি অলপ পাছত ভিতৰত যাম। তো চাই দিয়ক, ফাইনেলি আহি পালোঁ। সেয়া তেলচুৱা সাগৰিকা আপোনালোকে চিনি পায়, ইউটিউবৰ শিশুশিল্পী, আমাৰ শ্বৰ্ট ফিল্মৰ ফুটীয়া শ্বৰ্ট ফিল্মৰ শিশুশিল্পী। তো তোমাৰ খবৰ ভাল? তো তুমি কি পঢ়ি আছা এতিয়া? মই এবাৰ ক্লাছ 6 পাইছে। এক্সাম গ'ল, আহি আছে। তো তোমাৰ ভিডিঅ' কেতিয়া আহিব নতুন? ভিডিঅ' আৰু 3 পাছত ভিডিঅ' আহিব। তো আপোনালোকে ছাপোৰ্ট কৰিব, চাব, ভিডিঅ'বোৰ ভালে লাগে, আমি চাই থাকোঁ। তো সাগৰিকা আছে, তোমাৰ খবৰ ভাল? তো সাগৰিকা ভালে আছা? তো তুমি কিমান পঢ়ি আছা, কি ক্লাছ? মই এবাৰ ক্লাছ 8। তো ক্লাছ 8। তো চাই থাকক এনেকৈ আমি গোটেইবোৰ আছোঁ। তো লগ পাই ভাল লাগিল। ওলাই আহিলোঁ, তেল চলাই মানে চাইকেল চলাই চাব এইবাৰ সৰু চাইকেলখন। মানে তেলচুৱাহঁতৰ ঘৰৰ পৰা ওলাই আহি জাষ্ট সন্মুখতে মানে এই মূৰ্তিটো যে দেখিছে, এইটো কাৰ জানেনে? এইটো হৈছে মানে জিতেন মাষ্টৰপুৰি যে তেলচুৱাহঁতৰ লগত যে মানে ভিডিঅ'ত ওলাই আহিছিল, তেওঁৰ দুৰাৰোগ্য ৰোগৰ পাছত, মৃত্যুৰ পাছত মানে এনেকৈ তেওঁৰ স্মৃতি ৰাখিবৰ বাবে ঘৰৰ পৰিয়ালে মানে এনেকৈ মূৰ্তিৰ দৰে সজাই ৰাখিছে। আৰু ইয়াতে তামোলপুৰত থকা এখন পাৰ্কত আহিলোঁ আমি, অলপ ইয়াতে চাওঁ পাৰ্কখন, অলপ সময়টো অতিবাহিত কৰোঁ। আৰু ইয়াৰ বকুলে চাওক ফটোশ্বুট, বঢ়িয়া। তো গাইছ আমি ফটো চটো উঠিলোঁ। ইয়াত বাকী চাবলগীয়া জেগা একোৱেই নাই, বহিব লগা জেগা নাই ৰ'দৰ কাৰণে, আৰু জংঘল হৈছে পাৰ্কখন। মানে গছকডাল মানে গছবোৰ থাকাই অলপ মানে শুৱনি লাগি আছে। ইয়াতে পোষ্ট দি আছে, কিন্তু ফটো তোলা মানুহ নাই। তো সেয়ে আমি আৰু ইয়াৰ পৰা অলপ ওলাই যাম, অলপমান চাওঁ আৰু ক'ত কি পাওঁ, যদি পাওঁ আপোনালোকক দেখাম। আৰু দুটা মানে আমাৰ ফটোবোৰ মানে ইনষ্টাগ্ৰামত আছে, ইনষ্টাগ্ৰামৰ লিংকটো মোৰ তলত দিয়া থাকিব, আপোনালোকে যাব আৰু ফ'ল' কৰিব। ধন্যবাদ। তো গাইছ মানে এইখন বোলে পাৰ্কখন বোলে মানে সেই লোকেল পাৰ্ক হয়, মানে কি বা জেগাখিনিৰ নাম ক'লে। তো আৰু মানে চাফ চিকুণৰ কাৰণে মানে 20 টকা। আমিতো নাজানো, আমি ফাৰ্ষ্ট টাইম সোমাইছোঁ পাৰ্কত যে পইচা লয়। তো ল'লে আৰু 20 টকা, আৰু 20 টকা খুজিলে আমি দুজনৰ 40 টকা, কিন্তু 20 টকা দিলোঁ আৰু। তো এয়া বকুল তোমাৰ 20 টকাখন যোৱাই, বিৰাজ তোমাৰ পইচাখন যোৱা কেনে লাগিল? পইচাখন যোৱা মোৰ মানে কি বেছি বেয়াও লগা নাই, ভাবিব, কাৰণ এওঁলোকে মানে কষ্ট কৰিছে ন, এইটো চাফ চিকুণ কৰাৰ কাৰণে মানে 20 টকা কৰিছে। এইটো আকৌ কথা নাই, খালি কি চিনাৰীটো ঠাইখিনিত মানে পৰিষ্কাৰ হৈ থাকিব লাগে, সেইটোৱে কথা। তো 20 টকা এটা ল'লে বাৰু একো নহয়, বাকী আমাৰ লগৰ কেইজনে পলালে পইচা দিব লাগে বুলি। এই ক'ত ৰখিলোঁ চাওক, এয়া আপোনাৰ হোৱাইটৰ চিনিয়া হৈ থাকে বিকাশ দা। তো বিকাশ দাৰ মুখৰ পৰা জানো, বিকাশ দা নিচে এই লিখা মানে
অলপ কৈ দিয়কচোন। মানে কি মানে এটা বিজনেছ কৰাৰ ইচ্ছা আছিল, অভিনয়ৰ বিজনেছ এই দুটা বস্তু সৰুৰ পৰা মানে ইচ্ছা আছিল আৰু অভিনয়টো বাৰু ইউটিউবত কৰি আছোঁ, সেইকাৰণে বিজনেছটো এতিয়া ষ্টাৰ্ট কৰিলোঁ তামোলপুৰ মটঙাৰ চকত। আহিব আপোনালোকে, ইয়াতে বঢ়িয়া ই ৰিক্সা পানী লাগিলে লৈ যাব। আজিকালি তেলৰ দামো বেছি হৈছে, এসময়ত ই ৰিক্সাই চলিব। তাকে এতিয়া মানে চলক আৰু ই ৰিক্সা ভালেই আৰু আহিলে ভাল লাগিল আৰু চাই থকা আপোনালোকক দেখুৱাই আছোঁ পিছৰ পৰ্যায়বোৰ। এইখনে দোকান মটংগাৰ চকত। চিনিয়ে পায় আজি কাজিৰঙা ভাল চিন্তা, নতুন চিন্তা, সকলোৱে এনেকুৱা কিবা এটা কৰিব লাগে, ইন'ভেটিভ। মিনময়দা আৰু এইটো আৰু এই মহন্ত দা আছে ঘৰত দেখাই আছোঁ। কোন চাওক আমাৰ মহন্ত দা ব্লেক এণ্ড হোৱাইট ভাই, ব্লেক এণ্ড কলা আৰু বগা ভাই, কলা আৰু বগা বুলি কৈছোঁ দেচোন, ইংলিছত নকওঁ মই। কলা আৰু বগা ভাই মানে ই ৰিক্সা শ্ব'ৰুম এটা খুলিছে, তাৰ কাৰণে আহিলোঁ। সিহঁতে আহিছে, তুমি কি হেৰিৰ পৰা আহিছ, ৰাণীৰ পৰা আহিছ নেকি? মিৰ্জাৰ পৰা। ইহঁতক মানে চেলুট, মানে কাৰণটো হ'ল কি ইহঁতে চাইকেল লৈছে ৰাণী মিৰ্জাৰ পৰা। বাপৰে ভাবিব নোখোজে ভাই। তো এয়া হৈছে ই ৰিক্সাৰ আজি কাৰ্যসূচী। তো যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাব। তো আজি ভিডিঅ'টো এইখিনিতে। তো বাই বাই, টাটা, ধন্যবাদ।